আন এটি ভিডিঅ'লৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই এতিয়া আহি আছোঁ মানে এনেই হঠাতে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। মই এতিয়া আহি আছোঁ ৰুম চাবলৈ। আপোনালোককো ক'ত ৰুম লওঁ কি লওঁ তাৰ পৰিৱেশ অলপ দেখাই চাম বাৰু। তেনেহ'লে ষ্টাৰ্ট কৰোঁ আজি মোৰ আন এটি ব্লগ। আৰু এতিয়া আহিলোঁ কৈলাশপুৰৰ ফালে, মানে য'তেই টুলেট দেখা পাওঁ ত'তে মানে ফোন কৰি পেলাই সোধোঁ যে ৰুম পাম নেকি, কিন্তু কিছুমানত কি হৈ থাকে ৰুম অলৰেডি বুক হৈ গৈছে বহুততে। আৰু এইটো ঘৰত আহিলোঁ, ইয়াৰ পৰিৱেশটো মানে বাহিৰৰ পৰিৱেশটো বহুতেই ধুনীয়া, ইমান ধুনীয়া গ্ৰীনাৰী এটা ৰুম চাই লওঁ কি হয়। আৰু এইটো ৰুমটো মানে মোৰ খুব ভাল লাগিছে, গোটেইখিনি পৰিৱেশো ধুনীয়া আৰু মানে চহৰৰ পৰা অকণমান ভিতৰলৈ হুলস্থুলো কম, সেইটো কাৰণে চব ঠিকেই লাগিছে। আৰু মানে হুলস্থুল বহুত কমেই, কিন্তু মালিকজন নাই। ৰুমটো বোলে কোনোবাই চায়ো গৈছে, সেইটো কাৰণে বোলে গধূলিহে খবৰ দিব পাৰিব, সেইটো কাৰণে বেলেগ ৰুমো চাব লাগিব, কিন্তু এইটো ৰুম খুব ভাল লাগিছে মোৰ। আৰু ৰুম মানে বিচাৰি আছোঁ, পোৱাই নাই ভালকৈ। আৰু মানে কি হৈ গ'ল, পাইছোঁ আৰু বহুত পাইছোঁ, কিন্তু মানে দামে নিমিলে অলপমান, সেইটো কাৰণে আৰু বেলেগো চাই লওঁ, মানে ঘূৰিয়ে আছোঁ। গধূলি হ'লগৈ, এতিয়া চাই লওঁ কি হয়। কেইটামান ৰুম পাইছোঁ, লাষ্টত ফিক্স হ'লে ফোন কৰিয়ে ক'ম চাগে। আৰু মানে কি হৈ গ'ল, ৰুম চোৱা হ'ল, কিন্তু মানে এতিয়ালৈ ফাইনেল হোৱা নাই। মানে কি হ'ল, কিছুমান ৰুমৰ দাম মিলিছে, কিন্তু মানে এটাচ বাথৰুম নহয়, কমন বাথৰুম, চবৰে লগত মানে শ্বেয়াৰ কৰিবলৈ ভালো নালাগে। আৰু যিহেতু মানে আমাৰ পৰীক্ষা চলি থাকে, কেতিয়াবা মানে বেলেগৰ লগত শ্বেয়াৰ কৰিলে প্ৰব্লেম হ'ব বুলি ভাবি আছোঁ, সেইটো কাৰণে মানে এটাচ বাথৰুম চাই আছোঁ। কমন বাথৰুম মানে থকা কিছুমান নালাগে, সেনেকুৱা ধৰণৰ বিভিন্ন প্ৰব্লেম আহি আছে মানে, আৰু ভাড়াটোও নিমিলে, সেইটো কাৰণে চব মিলাই কৰি চাই আছোঁ। নাজানো কি হয়, যিয়ে নহওক কাইলৈ মানে ফিক্স কৰিম। আপোনালোকক কোনটো ৰুম লওঁ সম্পূৰ্ণকৈ দেখুৱাম, মানে এইটো ব্লগতে দেখাম, কিন্তু মানে আজিলৈ এইখিনিতে ৰখাইছোঁ আৰু কাইলৈলৈকে দেখাম। আৰু ইয়াত মানে কি হৈ আছে, ভিতৰৰ ফাললৈ ৰুম মানে অলপমান হ'লেকে বেছি দূৰ হৈ যায়, আৰু সন্মুখত হ'লে গাড়ীৰ মাত বহুত, ধেৰ প্ৰব্লেম আহে, আৰু পঢ়া শুনাতো বহুত প্ৰব্লেম আহে। গতিকে অলপমান ভাবি চিন্তি ৰুম ল'ম। আৰু এতিয়া আছোঁ ফ্ৰেণ্ড এজনীৰ ঘৰত, আৰু আজি সামৰোঁ। কালিৰ ভ্লগখিনি এইটোতে এড কৰি আপোনালোকক দেখাই আছোঁ কি ৰুম ল'ম, আৰু বাকী পিছলৈকে কেনেকুৱা ধৰণৰ কি হয় গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি। তেনেহ'লে তাৰ বাবে চেনেলটো প্লিজ এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি দিয়ক, যিসকলে নতুনকৈ চাই আছে ভিউৱাৰ্ছ। গুড মৰ্ণিং। আৰু মই আছোঁ এতিয়া কৈলাশপুৰত, মানে ইফালে গ'লোঁ মালিগাঁৱৰ ফালে চাবলৈ, কিন্তু মানে তাত মানে অলপমান ভাল নালাগিলে কিবা ৰুমবিলাক, সেইটো কাৰণে কৈলাশপুৰত চাইছোঁ। আৰু বাকী এনেই এটা ৰুম ঠিক হৈছে, যদি মানে বাকীকেইটা পচন্দ নহয় তাতে যাম। আৰু মানে বহুত কষ্টও হৈছে, গোটেই ৰাতিটো ভৰি বিষ খোজকাঢ়ি ৰুম বিচৰা। মই আপোনালোকক বাকীখিনি দেখাই আছোঁ। এইটো কৈলাশপুৰত এটা ৰুমত সোমাই লওঁ জল্দি। আৰু মই এতিয়া আহি আছোঁ হোষ্টেল, কাৰণ ৰুম ঠিক হৈ গ'ল। হোষ্টেলত যিবিলাক কিছুমান বস্তু আছে সেইবিলাক লৈ গৈ ৰুমত ঠিক কৰিব লাগিব। আৰু এইটো হ'ল ইয়াৰ পৰিৱেশ, হোষ্টেলত আছোঁ কেম্পাছত। আৰু হোষ্টেলখনত মোৰ নাম ক'ত লিখা আছে, মোৰ ৰুমটো কি আপোনালোকক দেখাম, তেতিয়াহ'লে চাই থাকক। আৰু হোষ্টেল পালোহি, গোটেইটো চাউথ কেম্পাছ, আৰু এইটো RCC7 লগতে আছে। আৰু আমাৰ হোষ্টেলত সেইটো RCC2 মই দেখাইছোঁ, মানে নিজে চাবলৈ বহুত মানে কি ক'ম আৰু আগ্ৰহী, বহুত দিনৰ মূৰত দেখিম। আৰু এইটো হ'ল গোটেই হোষ্টেলৰ নাম থকাবিলাক, মানে কোন কি ৰুমত থাকে, কোনখিনি ষ্ট'ৰ ৰুম আছে, অফিচ ৰুম আছে, আৰু মোৰ ৰুম ক'ত, মানে কোনোবা নতুনকৈ আহিলে ইয়াতে ৰুম নাম্বাৰবিলাক লিখা থাকিলে কোন ক'ত থাকে মানে চাব পাৰে। আৰু এই ফ্ৰণ্টতে সোমাই এখন পোৱা যায়। আৰু মই আহিছোঁ মোৰ ৰুমটো দেখাবলৈ, আৰু এইখিনি আমাৰ বাৰ্থডে চাৰ্ট গোটেইখিনি মই এজনী মই, আৰু এইফালে এখন নতুন বাৰ্থডে চাৰ্ট আন্ধাৰ, তথাপিও মই আছোঁ এজনী মই। আৰু লগতে মোৰ ৰুম আছিল অ'কে আন্ধাৰ, দেখা নাই, মই লাইট কৰি দেখাই আছোঁ ৰ'ব, মানে ৰুমৰ এইফালে লাইট নাই। আৰু অনুসূয়া মোৰ ৰুম, ৰুবি ডেকা, ৰুমমেট চাহিমা,
এইখন মোৰ দৰজা ভাল লাগিছে ন গোটেইবিলাক দৰজাতে এনেকৈ আঁকা আঁকা হৈ থাকে আৰু এয়াই হ'ল আমাৰ হোষ্টেল দেখিলে আপোনালোকে হোষ্টেল সেইটোৱে মোৰ ৰুম এইকেইটা ব্লগ আমাৰ ব্লগ ৱাইজ ভাগ হৈ থাকে গোটেই ৰুম লোৱা হৈ গ'ল এতিয়া আমাৰ আৰু ৰুমটো ঠিক কৰিব আছোঁ আগতে যিটো আপোনালোকক দেখাইছোঁ ফাৰ্ষ্ট সেইটোকে ল'লোঁ সেইটো যিহেতু ভাল লাগি আছিল দেখাই আছোঁ বাকীখিনি আৰু আজিৰ ব্লগটো যদি ৰুমটো দেখায় ব্লগটো সামৰিম যদিহে ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব প্লিজ কৰি দিব আৰু ৰুমৰ পৰা ভিউ অলপ দেখালোঁ থেংকছ ফৰ ৱাটছিং আৰু আশা কৰোঁ আপোনালোকে ভাল পাইছে থেংক ইউ